হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভাল। মই আয়ুষ, আপোনালোকে চাই আছে MLD Creation। ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা বৰষুণ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত অৰ্ণৱ দেৱযানীৰ ওচৰলৈ যাব আৰু তোমাৰ সকলো কথা গম পাইছোঁ। আৰু সেইদিনা তোমাক বেলেগৰ লগত দেখি খঙতে মই ৰিয়াক বিয়া পাতিম বুলি ক'লোঁ। এতিয়া তোমাৰ সকলো কথা গম পাই মই ঘৰ এৰি একেবাৰে আহিছোঁ। তুমি মোক ভাল পোৱা নে বুলি ক'ব। আৰু মই না তোমাৰ অবিহনে সুখী হ'ব পাৰিম না তোমাক পাহৰিব পাৰিম বুলি কোৱা দেখিবলৈ পাব। আৰু আজিৰ খণ্ডটোত অৰ্ণৱৰ দেউতাকে ৰিয়াৰ মাকক ফোন কৰিব আৰু অৰ্ণৱ আৰু ৰিয়াৰ বিয়াখন নহয় আৰু অৰ্ণৱ যে ঘৰৰ পৰা ওলাই গ'ল সেই কথাটো চলি আনি ক'ব। আৰু তেতিয়া ৰিয়াৰ মাকে আপুনি ইমান অদ্ভুত কথাবোৰ নক'ব বুলি কৈ ঘৰলৈ যাব আৰু আপুনি যেনেকৈ নহওক অৰ্ণৱক ঘূৰাই আনক। কাইলৈৰ ভিতৰত অৰ্ণৱ আৰু ৰিয়াৰ বিয়া হ'বই লাগিব বুলি ক'ব। আৰু তেতিয়া অৰ্ণৱৰ দেউতাকে সি আৰু ঘৰলৈ নাহে বুলি ক'ব। আৰু আপোনাৰ কাৰণে বিয়া মানে এখন খেল বুলি ক'ব। এতিয়া বাৰু দেউতাকে ৰিয়াৰ মাকক কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে বৰষুণ ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিব। আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।